dinner guys সকল welcome to Biya Vlogs মানে ইটো দিবলৈ মোৰ শান্তি নাই খাৰং খুৰুং আৱাজ এফালে তো আজি জুতা পিন্ধিলি Actually মানে কি হল আজি মোৰ মমচিৰ বাৰ্থডে সো হেয়াৰ এতিয়া মানে মই গৈ আছো এই ইয়াক আমাৰ ননসেন্স চুক টিউশন থবলে সো তাৰপিছত আহি কিনে মই মমচিৰ কাৰণে মানে আজি ভাবিছো অকমান এটা সৰু এটা কেক বনাম তো তাৰ কাৰণে ভাবিছো বহুত দিনৰ পৰা মানে ব্লগো দিয়া নাই সো সেইকাৰণে আজি ব্লগো ষ্টাৰ্ট কৰি দিছো লগাইছো তো ভালকে এতিয়া মই অভিক টিউশন থৈ আহোঁ আৰু তাৰপিছত আহি কিনে আকৌ ব্লগটো কণ্টিনিউ কৰি আছোঁ সো মই ঘৰ আহি পালোঁ আৰু গা চাও ধুই ল'লোঁ মানে চুলি তুলি ধুই ল'লোঁ এণ্ড এতিয়া মই মানে কামত লাগোঁ আৰু কেক চেক বনাব লাগোঁ আৰু মই বহুত দিনৰ পৰা ব্লগ দিব পৰা নাছিলোঁ বাট মিনি ব্লগ দি আছিলোঁ আজি সেইকাৰণে ভাবিলোঁ যে মাৰ বাৰ্থডেতে ব্লগ এটা আৰম্ভ কৰি দিওঁ তেন্তে আজিৰ এই ভিডিঅ'টো মোৰ লাষ্টলৈকে চাই থাকিব মই কেক বনোৱাত মানে আজি ফাৰ্ষ্ট টাইম বনাম দেই সেইকাৰণে এইটো অৰিঅ' কেকটোৱে বনাম বুলি ভাবিছোঁ মানে আগতেও মই একদম আগতে এবাৰে কেক এটা বনাইছিলোঁ যোনটো কি জ্বলি গৈছিলে তলফালৰ পৰা তো তাৰ পিছৰ পৰা মানে কেক বনোৱা মই বন্ধই কৰি দিছোঁ মায়ে বনায় আৰু মই খালি ডেকৰেটেই কৰোঁ কিন্তু আজি মানে একদম পুৰা ময়ে বনাবলৈ লৈছোঁ আৰু নাজানো কি হয়গে বাট আপোনালোকক দেখাই থাকিম সো চাই থাকক ভিডিঅ'টো ফাৰ্ষ্টতো অৰিঅ'ৰ বিস্কুট কেইটা বেলেগ কৰিম আৰু ক্ৰীম কেইটা বেলেগ কৰিম তেতিয়াহে অকণমান ডেকৰেট কৰিব পাৰিম ন আৰু মাহঁত মানে ৰাতিপুৱাতে অফিচ গ'ল সেইকাৰণে এতিয়া মনে মনে বনাই আছোঁ মায়ে নাজানে চাগে কেক বনাম বুলি মানে মায়ে মানা কৰিছিলে কেক আনিবলৈ কাৰণ কি মানে আমাৰ ফেমিলিত বহুত জলদি এটা ইভেণ্ট ডাঙৰ ইভেণ্টে ক'ব পাৰি আৰু হ'ব গৈ আছে চ' কৈছে যে এতিয়া আৰু এই চব কৰিব নালাগে মানে আজি আমি ৰাতিকে যাম মাছুমিহঁতৰ ঘৰত কালি এটা ইভেণ্ট আছে চ' তাৰলৈকে যাম তো সেইকাৰণে মানে মায়ে কৈছে আৰু এইবাৰ কেক চেক একো আনিব নালাগে বাট চববাৰে কাটো চ' এইবাৰো মন গ'ল আৰু যে নাই কিবা এটাতো কৰিম সেইকাৰণে ভাবিলোঁ যে ঘৰতে বনাওঁ কেকটো যিহেতু মই আগতে বনোৱাও নাই চ' নাজানো আৰু কি হয় হোপফুলি ভাল হওক সেয়াই ক'বলগীয়া আছিল গাইজ এইবোৰ চব মই দাদাৰ দোকানৰ পৰা আনিছোঁ ৰাতিপুৱা গ'ল এই দুটা কৰি এতিয়া এইখিনি মই মিক্সিত মাৰিব লাগিব আজি মানে মোৰ ভিডিঅ' কৰি দিয়া মানুহো নাই সেইকাৰণে মানে এনেকৈ যা যোগাৰ কৰি কিনে চব কৰিবলগীয়া হৈ আছে গ'ল এইখিনি গুড়ি কৰি এতিয়া ইয়াতে মই দিব লাগিব গাখীৰ ৰ'ব গুড়ি কৰা হৈ গ'ল এতিয়া মই এইটো বিচাৰি আছোঁ কি কয় এইটো হুইস্কাৰ নে কি কয় নাজানো আৰু সেইটো আছে আছে আগতে কিনি থোৱা আছিলে আৰু মানে মই ৰেচিপিটো শ্বেয়াৰ কৰোঁ নে নকৰোঁ ভাবি আছোঁ বাই চান্স যদি বেয়া হৈ যায় চব মোৰ মেহনত পানীত মিটি যাব হ'বতো নালাগে বেয়া বাট চাওঁ আৰু কি হয় হ'ব দেই মোৰ আজি মানে হেল্প কৰা মানুহ এটা কোনো নাই নহয় এনেকৈ চব যা যোগাৰ কৰিবলগীয়া হৈছে চ' এইখিনি হৈ গ'ল অৰিঅ'ৰ পাউডাৰখিনি যোনখিনি মিক্সিত মাৰিলোঁ এইমাত্ৰ ইয়াতে এতিয়া আমি এড কৰিম লাহে লাহেকৈ ৰুম টেম্পাৰেচাৰত থকা গাখীৰ মানে বইল কৰা গাখীৰ আৰু এয়া পৰিয়ে যাব ভাই আপোনালোকক দেখাওঁতে গাইজ মই কৈ দিম আৰু আপোনালোকক কি এড কৰিছোঁ ইয়াতে মই চবেই জানেই চাগে অৰিঅ' কেক বনাবলৈ মই মানে কি হিম্মত হোৱা নাছিলে মোৰ বনাবলৈ এইটো দি কিনে গাখীৰ এড কৰিম হে ভগৱান আচ্ছা হৈ যায় বাছ খানি লায়ক হৈ যায় বাছ অকণমানকৈ গাখীৰ এড কৰিব দেই এতিয়া মই এটা ডাইৰেকশ্যনত ঘূৰাই মোৰ মানে হাতটো অকণমান বিষাই গৈছে বাট কৰিবই লাগিব মায়ে আমাৰ কাৰণে ইমান কৰে মই মোৰ হাতটো কৰিবই লাগিব ন উপায় নাই আৰু ৰ'ব বহুত গাখীৰ লাগে দেখোন মানে এই কেক বনোৱা ইমান আচান নহয় মই আজি গম পাইছোঁ যোনে কেক বনায় তাহাঁতৰতো কিমান কষ্ট হয় চাগে এইটোত অকণমানো লাম্পছ আহিব দিব নালাগে এতিয়া মই কেনেকৈ গম পাম মইতো আজি ফাৰ্ষ্ট টাইম বনাই আছোঁ গাইজ বহুত স্পীডত কৰিব লাগে কিন্তু মই পৰা নাই হাতটো বিষাই গ'ল বাছ কেকটো ভাল হ'লেই হ'ল আৰু ভগৱানৰ কৃপাত মোৰ ইয়াত ধৰিছে মই কৰি লওঁ লাগিছে মোৰ আজি হাত চাত ফ্ৰেকচাৰ হৈ যাব নেকি বৰ্তমানলৈকে মই ইমানখিনিহে কৰিব পাৰিছোঁ ইমানখিনি
আৰু কৰিব লাগিব ৰ'ব হৈ গ'লে মই তেলো গ্ৰীজ কৰি ল'লোঁ আৰু মই ময়দা ছটিয়াই দিছোঁ যিহেতু বাটাৰ পেপাৰ নাই চ' সেইকাৰণে এনেকৈ দিছোঁ এতিয়া ইয়াতে মই দিম বেকিং পাউডাৰ ইয়াতে এতিয়া মই একদম হাফ স্পুন আৰু বেকিং পাউডাৰ এড কৰিছোঁ আৰু এনেকুৱা হৈ গ'ল ইয়াৰ টেক্সচাৰটো একদম ফ্ল'ই টাইপ আৰু বেকিং পাউডাৰটো একদম লাষ্টত দিব লাগে আৰু দি কিনে মানে বেছি সময় থ'ব নালাগে মই এতিয়া বেছি পেক নকৰোঁ ৰ'ব গ'ল কেক কুকাৰৰ ভিতৰত আৰু গেছৰ ফ্লেমটো একদম কম কৰি থৈছোঁ নেক্সট আমি প্ৰিপেয়াৰ কৰিম ক্ৰীমটোৰ কাৰণে এইটো বিস্কুটৰ ক্ৰীমখিনি আছে আৰু লগতে মই ডেইৰী মিল্ক আনিছিলোঁ সেইটো দি কিনেও কিবা এটা ক্ৰীম বনাম বলক বনাওঁগৈ এতিয়া আৰু মই কেকটোত কোনো ধৰণৰ চেনি এড কৰা নাই কাৰণ কি অলৰেডি অৰিঅ' বিস্কুট বহুত বেছি মিঠা থাকে আৰু ওপৰছে এইবোৰ ডেইৰী মিল্কটো দিম চ' মিঠাটো হ'বই ন চ' সেইকাৰণে একো চেনি এড কৰা নাই এনেই মিঠা হৈ যাব আৰু চ' সেয়াই এতিয়া 40 to 45 মিনিটছৰলৈকে থ'ব লাগে বাট বহুতৰ মানে বেলেগ টাইমিং থাকে আৰু কেতিয়াবা জল্দি হৈ যায় কেতিয়াবা দেৰি লাগে হওঁতে মোৰতো নাজানো কিমান দেৰি লাগে আৰু এতিয়া মই এইখিনি ক্ৰীম অৰিঅ' বিস্কুটৰ মাজত যোনটো ক্ৰীম থাকে সেইটো হয় আৰু এইখিনি মই দিম মাজত কেকটো দুভাগ কৰি কিনে মাজত দিম আৰু ডেইৰী মিল্কখিনি দিম মই কেকৰ ওপৰত এইখিনি মই ভৰাই থ'ম ফ্ৰিজত অকণমান ঠাণ্ডা হ'বলৈ তেতিয়াহে ভাল লাগিব ন আৰু এইটো চকলেট মেল্ট কৰিম ডাবল বইলৰ মেথডত কাৰণ কি এনেইতো মেল্ট নহ'ব চ' মানে डबल बॉयलर मेथड मेल्ट करीम এনেকা मेरा चॉकलेट मेल्ट होते हुए यहाँ मैं केक का इंतजार करते हुए मोर चॉकलेट मेल्ट और केक तो अलमोस्ट होइसे मैं खुली चाइছিলোঁ কিন্তু আৰু অকমান টাইম লাগিব কেকটো কিন্তু ইফালে চকলেটৰ মেল্ট হৈ গ'ল তো আৰু কৰো নে নকৰো ভাবি আছো এতিয়া কেকটো খুলি চাও ৰ'ব গাইস ये मेरा केक ऊपर से किंतु टूटी फूटी गई तो चिंता ना मैं अक मिलाई दीम परफेक्ट मोर केक बनी किने तैयार हो गल इतना मैं ये ऑफ कर दूँ तो अक ठंडा हमें थब लगे गरमे गरमे तो नारिम डिजाइन मारिबले माने डेकोरेट करबले केक तो गरम ठंडा करबले फैन सैन चलाई दिसो पूरा एंड इतना ये अकमान चुब पारा होइसे आरो रब सब चॉकलेट उलाई गई आसे केक तो भराई दिलो इतना फ्रिजत और माने एक्चुअली एतु कि कय चॉकलेट तो उलाई कारण कि मैं माने ओवरलोड दी दिसो माने चॉकलेटर नदी बहाई दिसो मैं सके मे बी ठंडा होवार पिছত सके ভাল হ'ব कि ভাল হ'বই লাগিব হি বাট যে কি হক এতিয়া মোৰ কেকৰ অৱস্থা এটু মানে বহুত বেছি চকলেট উলাই গৈছে গাইস এই মাত্ৰ মই অভিক লৈ আনিলো আৰু এতিয়া মই বনাই আছো লাঞ্চত আজি মই বনাইছো পানী পিঠা কাৰণ কি খাবলৈ একো নাই মানে আমি ৰাতিপুৱাই ভাত খাই দিও ন সো লাঞ্চটো মানে এনে পালমাৰি থৈ দিও আৰু কিবা এটা পেট ভৰি থকা কিবা এটা খাই কিনে থৈ দিও সো এতিয়া খাম পানী পিঠা আৰু লাল চাহ হিট অভিয়ে খাব মানে এনেকা सिम्पल गुड़ दी किने सस दी किने खाब और मैं पियाज बा जलकिया काटि किने
খাম মই কি বুলি কয় মোৰ মিনি ব্লগছবিলাকত দেখাই থাকোঁ আপোনালোকে যদি চাই তেতিয়াতো গম পায়েই পানী পিঠা আমাৰ ঘৰত চলিবই যেতিয়া ঘৰত একো নাথাকে ये देखो मेरा केक এতিয়াহে ধুনীয়া লাগিছে কেকটো মানে বেয়া লগা নাই ধুনীয়া লাগিছে কিন্তু দেই এতিয়াহে ধুনীয়া লাগিছে কেকটো মোকতো মানে ধুনীয়া লাগিছে মানে মই ফাৰ্ষ্ট বনাইছোঁ ন চ' ফাৰ্ষ্ট বনোৱাত মানে ফাৰ্ষ্ট বনোৱাৰ পিছতো মানে ইমান ধুনীয়া বনাইছোঁ মই চব ভালে লাগিছে আপোনালোকেও ভালে লাগিছে বুলিয়ে ক'ব দেই বেয়া লাগিছে বুলি নক'ব আৰু এয়া সন্ধিয়া মাহঁত অফিচৰ পৰা অহাৰ পিছত মাৰ অফিচৰ কিছুমান ষ্টাফে মাক এনেকৈ সৰু সুৰাকৈ মাক গিফ্টছ দিলে বাৰ্থডে বুলি কেনে চালা আইচিং হ'বলৈ চোৱা মোৰ জীৱনৰ ফাৰ্ষ্ট কেক কি তুমি সৰু বাচ্চাৰ নিচিনা খাই আছা যে লাগিছে কলম পিঠাটো চব খুলে ফেলিছো আৰে কেকটো কেনেকা লাগিছে বহুত ধুনীয়া হৈছে ফাৰ্ষ্ট বনাইছো মই বহুত ধুনীয়া গা হ্যাপি বাৰ্থডে ইমান স্লাইস কৰি আছা হ্যাপি বাৰ্থডে টু ইউ পাঁচটা স্লাইস কৰি দিলা আৰু ৰাইচ তাৰপিছত মানে একদম আমি লৰালৰিকৈ ওলালোঁ মাছুমীৰ ঘৰলৈ কাৰণ কি কালিলৈ মাছুমীৰ ঘৰত এটা ইভেণ্ট আছে জিমি গাইজ জিমি চাওক আহি আছে ভাই মোৰ ওচৰলৈ অ' জিমি এতিয়া টোপনিৰ পৰা উঠিছে চ' আমি আহি গ'লোঁ এতিয়া মাছুমীৰ ঘৰ কি কালি ইয়াত আছে এটা ইভেণ্ট যোনটো কি মই এতিয়া নকওঁ কালিয়ে ক'ম চ' য়েছ আজি আমি ইয়াতে থাকিম আৰু এতিয়া মায়ে বনাই আছে ভাত আমি চবৰ কাৰণে হৈ গ'লোঁ মই ये रहा हम लोगों का जिमी किधर गया जिमी ओ जिमी हाय कोया दे ओए जिमी जिमी का बच्चा जिमी बहुत मोटू हो गया थु 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 जिमी ओ जिमी निन्नी যাব এটা বিচাৰাটো ঘুমা ঘুমা ফালে পুৰা কালিৰ যা যোগাৰ এইফালে পেণ্ডেল মানে পেণ্ডেলে আৰু পেণ্ডেল চেণ্ডেল এইফালে দিছে পুৰা এইবোৰ চকী মহাৰাজ শুই আছে মোবাইল টিপি টিপি এইপিনে এয়া পিছদিনাৰ দৃশ্য একচুৱেলি আজি মানে আমাৰ দাদাৰ বিয়া ফিক্স হৈছে চ' সেইকাৰণে ছোৱালী ঘৰৰ পৰা মানুহ আহিব আজি দাদাক আশীৰ্বাদ কৰিবলৈ আৰু এইজনী হৈ গ'লো মই ধুনীয়াকৈ সাজি মেলি ৰেডি আৰু আমাৰ ইফালে দিদনো আহি গ'ল আৰু মা আৰু দিদন পুৰা গল্প কৰি আছে আৰু ছোৱালী ঘৰক আদৰিবলৈ চব যা যোগাৰ কৰা অলৰেডি আৰম্ভ কৰি দিছে চ' ময়ো ঘূৰি মেলি চব চাই আছোঁ আৰু ক'ত কেনেকৈ কোনে কি কৰি আছে কাৰণ কি এইটো হৈ গ'ল আমাৰ ঘৰৰ প্ৰথম বিয়া আৰু এইপিনে ছোৱালী ঘৰৰ মানুহ আহি পাই গ'ল হ্যাঁ সবাই তো হয়তো এই যে পণ্ডিত জি যান পণ্ডিত জি নেবে আরে কাকা লো এক্সট্রা কে দিব হ্যাঁ রাধে 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 এয়া হৈ গ'ল আমাৰ হ'বলগীয়া দৰা মায়ে পুৰা মিঠাই খুৱাই আছে আৰু এইপিনে আশীৰ্বাদৰ মানে যা যোগাৰখিনি আৰম্ভ কৰি দিছে কি বস্তু লাগিব আৰু মই মানে ভইচ অভাৰ দি কিনে চব কৈ আছোঁ হা কাৰণ কি তেতিয়াতো একো মানে তেনেকৈ ক'ব নোৱাৰিলোঁ চ' সেইকাৰণে আৰু ভইচ অভাৰ দিবলগীয়াই হৈ আছে মোৰ এতিয়া পৰিয়ালৰ এজনকৈ চব মানুহে মানে দাদাৰ ফেমিলিও আৰু ছোৱালী ঘৰৰ ফেমিলিও মানে এনেকৈ দাদাক আশীৰ্বাদ কৰিব একদম প্ৰথমেই দাদাৰ হ'বলগীয়া চচুৰজিয়ে দাদাক আশীৰ্বাদ কৰিলে এনেকেই আৰু এজনকৈ চবে দাদাক আশীৰ্বাদ কৰি মিঠাই খোৱালে গিফ্টছ দিলে এয়া হৈ গ'ল কইনাৰ ভণ্টি তাৰপিছত কইনাৰ মাহী
অল্প 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 দাও খালি গান আঙুল লাগাও বাস হয়ে যাবে বিয়ারে দাও বিয়ারে দাও একটু একটু বেশি না 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 ওইটা জিজ্ঞেস করে দুটো একটা দিতে লাগবে তো ওইটাই করে দিছে আমরা না করবো কি না ওইটা দিতে লাগবে না আমি তো কি আমি তো তোমরা কি না ঘটক করে আমি আসল কথা না না মেয়ে না মেয়ে আৰু লাষ্টত আমি এয়া দাদাৰ ইনলছৰ পৰা আহা কেকটো কাটিলোঁ মানে দাদাৰ হাতেৰে কটোৱালোঁ আৰু কেকটো বনাইছিলে আমাৰ হ'বলগীয়া বৌদিৰ ভণ্টিয়ে বহুত বেছি টেষ্টি আছিল কিন্তু দেই আৰু দাদা মানে বহুত বেছি লাজুকী হয় মানে কৈছোঁ নহয় মোৰ খানদানৰ এটা মানুহ চব মানে লাজুকী মই যে অকণমান এক্সট্ৰভাৰ্ট মানে হ'বলৈ ট্ৰাই কৰি আছোঁ আৰু নহ'লে আগতে ময়ো ইণ্ট্ৰভাৰ্টে আছিলোঁ একটু খা একটু বোনটা বলতেছে যখন তালি তালি আৰু এয়া সন্ধিয়াকৈ আকৌ এবাৰ জোকাৰ দিয়ে মানে ওচৰ চুবুৰীয়া মানুহখিনিক মাতি কিনে যে বিয়াটো ফিক্স হ'ল বুলি চ' তাৰে এয়া চবেই জোকাৰ দি আছিলে তুলসীৰ তলত দেখতে পাচ্ছ না তো